হালধি এল'ভেৰা ঘৰতে থাকে, মই ঘৰতে খেতি কৰিছোঁ এল'ভেৰাৰ আৰু হালধি নিম গছো আছে আৰু বাকী চব বেচটো হৈছে সেইটো অনলাইনৰ পৰা মই অৰ্ডাৰ কৰি আনো। তুমি কিমান টকাৰে আৰম্ভ কৰিছিলা তুমি? মই 2000 টকাৰে আৰম্ভ কৰিছোঁ। মাত্ৰ 2000 টকাৰে তুমি আৰম্ভ কৰিছিলা। হয়। বাকী এতিয়া মাহেকত উপাৰ্জন কেনেকুৱা হয় এই চাবোন প্ৰস্তুতৰ জৰিয়তে? এই চাবোনসমূহ যে বিক্ৰী কৰি আছে কেনেকুৱা উপাৰ্জন হয় তোমাৰ? 10,000 পৰা 15,000 টকা মাহেকত উপাৰ্জন হয়। 10,000 পৰা 15,000 টকা মাহেকত তোমাৰ উপাৰ্জন হৈ আছে। আপোনালোকেও ঘৰতেই চাবোন প্ৰস্তুত কৰাৰ এই ব্যৱসায় সৰুকৈ হ'লেও আৰম্ভ কৰিব বিচাৰিছে নেকি? অথবা আপুনিও ঘৰত এনেই বহি আছে, কিবা এটা কৰাৰ চিন্তা চৰ্চা কৰি আছে, তেন্তে আজি আমাৰ এই ভিডিঅ' আপোনালোকৰ বাবে। আজি মই নলবাৰীৰ এগৰাকী যুৱতীৰ ওচৰত আহি উপস্থিত হৈছোঁ। যুৱতীগৰাকীয়ে নিজ হাতে এই চাবোনসমূহ প্ৰস্তুত কৰে। চাবোনসমূহ তেওঁ বিভিন্ন অনলাইন মাধ্যমৰ জৰিয়তে, ফেচবুকৰ জৰিয়তে হওক বা অনলাইন ফ্লিপকাৰ্ট, এমাজন এনেকুৱা ধৰণৰ আদি বিভিন্ন শ্বপিং এপৰ জৰিয়তে তেওঁ বিক্ৰী কৰি তেওঁ মাহেকত আজি ভাল টকা এটা উপাৰ্জন কৰি আছে। মই এই পোনপ্ৰথমে দেখুৱাই ল'ব বিচাৰিছোঁ, এই যিসমূহ চাবোন আচলতে দেখিছে মোৰ হাতত বা যিসমূহ চাবোন আপোনালোকে দেখিছে, এই চাবোনসমূহ কোনো দোকানৰ পৰা কিনি অনা চাবোন নহয়। এই চাবোনসমূহ নলবাৰীৰ এগৰাকী যুৱতীয়ে নিজ হাতে প্ৰস্তুত কৰিছে। আৰু এই যুৱতীগৰাকীৰ হাতত নিৰ্মাণ হোৱা এইসমূহ চাবোন ইতিমধ্যে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। কেৱল নলবাৰী জিলাতে বুলি নহয়, নলবাৰী জিলাৰ অন্য ঠাইৰ পৰাও এই যুৱতীগৰাকীয়ে নিজ হাতে প্ৰস্তুত কৰা এইসমূহ চাবোন গ্ৰাহকে আদৰি লৈছে। যুৱতীগৰাকী আছে বা আজি আমি বিশেষকৈ কথা পাতিব আহিছোঁ, কাৰণ আমাৰ এই ভিডিঅ'টো আজি আপোনালোকে চোৱাৰ পিছত আপোনালোকে কিবা এটা গঢ়ি তুলিব পাৰিব। কাৰণ আজি যুৱতীগৰাকীয়ে সম্পূৰ্ণখিনি জানিম কথা কেনেদৰে বনায় বা কেনেদৰে আৰম্ভ কৰিব পাৰি, তেওঁ কেইটকাৰে আৰম্ভ কৰিছিল, আজি তেওঁ মাহেকত কিমান টকা উপাৰ্জন কৰি আছে, সমস্তখিনি কথা জানিম। এই কথাখিনি মোৰ বিশ্বাস আপোনালোকৰ যথেষ্টখিনি সহায় কৰিব। পোনপ্ৰথমে তোমাৰ পৰিচয়টো অকণমান আমাৰ দৰ্শকসকলক দি দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী গীতুমণি বৈশ্য, ঘৰ নলবাৰী জিলাৰ মৰুৱা গাঁৱত। তুমি কিমান বছৰ পূৰ্বতে এই চাবোন বনোৱা যি কাম আৰম্ভ কৰিছিলা ঘৰতে? মই প্ৰায় আজি এবছৰমান আগতেই আৰম্ভ কৰিছিলোঁ ইউটিউবত চাই। তাৰপিছত প্ৰশিক্ষণ ল'লোঁ যোৰহাটৰ বাইদেউ এগৰাকীৰ ওচৰত। তাৰপিছত প্ৰশিক্ষণ লৈ তাৰ পৰা এয়া কৰি আছোঁ মই। কেনেদৰে নিৰ্মাণ কৰা বা এই যিসমূহ কেঁচা সামগ্ৰী তুমি ক'ৰ পৰা আনা? মই এই কেঁচা সামগ্ৰীসমূহ মোৰ ধৰক হালধি এল'ভেৰা ঘৰতে থাকে, মই ঘৰতে খেতি কৰিছোঁ এল'ভেৰাৰ আৰু হালধি নিম গছো আছে আৰু বাকী চব বেচটো হৈছে সেইটো অনলাইনৰ পৰা মই অৰ্ডাৰ কৰি আনো। অনলাইন মানে অনলাইন ফ্লিপকাৰ্টৰ পৰা আনে? ফ্লিপকাৰ্ট এমাজনৰ পৰা। বাকী তুমি কিমান সময় আগৰ পৰা আৰম্ভ কৰি আছা তুমি এইসমূহ? মই এবছৰমান হ'ল প্ৰায়। বছৰমান। বাকী কেনেকুৱা মানুহে আদৰি লৈছেনে তোমাৰ? মানুহে খুব ভাল পাইছে ব্যৱহাৰ কৰি। মানুহ ধৰক এই হালধিৰ চাবোনটো আছে, এইটো চাবোন ব্যৱহাৰ কৰিলে ধৰক ছালত থকা বিভিন্ন ধৰণৰ দাগ, ক'লা পৰা বা শালমন এইবিলাক নোহোৱা হয়। এইটো মানে ব্যৱহাৰ কৰি বহুত ভাল পাইছে আৰু। মানে তোমাৰ মানে গ্ৰাহক বাঢ়ি আছে চাবোনসমূহৰ। হয়। বাকী মই তোমাক এটা কথা সুধিব বিচাৰিছোঁ, আমাৰ দৰ্শকসকলৰো সুবিধা হ'ব। প্ৰথম প্ৰচেছটো কেনেকুৱা আচলতে কিবা কৈ দিব পাৰি নেকি অলপমান, যে কেনেদৰে কি কৰিব পাৰি বা? এইটো ধৰক প্ৰশিক্ষণ ল'ব লাগে, প্ৰশিক্ষণ নহ'লে সিমান এটা ঠিক নহয়। নহ'ব। এনেকৈ ক'ব নোৱাৰি আৰু দেখাব পাৰি। বাকী তুমি কিমান টকাৰে আৰম্ভ কৰিছিলা তুমি? মই 2000 টকাৰে আৰম্ভ কৰিছোঁ। মাত্ৰ 2000 টকাৰে তুমি আৰম্ভ কৰিছিলা। আজি প্ৰায় যথেষ্টখিনি ঠন ধৰি উঠিছে তোমাৰ ব্যৱসায়। হয়। বাকী এতিয়া মাহেকত উপাৰ্জন কেনেকুৱা হয় এই চাবোন প্ৰস্তুতৰ জৰিয়তে? এই চাবোনসমূহ যে বিক্ৰী কৰি আছে কেনেকুৱা উপাৰ্জন হয় তোমাৰ? 10,000 পৰা 15,000 টকা মাহেকত উপাৰ্জন হয়। 10,000 পৰা 15,000 টকা মাহেকত তোমাৰ উপাৰ্জন হৈ আছে। হয়। কি ক'বা, একাংশ ধৰা তোমালোকৰ দৰে শিক্ষিত যুৱক যুৱতী এতিয়াও ঘৰতে বহি আছে বা তেওঁলোকে কিবা এটা কৰিম বুলি ভাবি আছে, কিন্তু কোনো ধৰণৰ আইডিয়া পোৱা নাই। কি ক'বা তুমি তেওঁলোকক আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে? যদি এনে ধৰক ঘৰতে বহি ভাবি আছে কিবা এটা মানে কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে তেওঁ এইটো কাম আৰম্ভ কৰিব পাৰে। ধৰক নিজৰ লগতে দুই এজনকো সহায় কৰিব পাৰিব। মানে এনেকুৱা কাম সকলোৱে প্ৰায় কৰিব পাৰে আৰু? পাৰে। খালি জাষ্ট কি প্ৰশিক্ষণটো লৈ ল'ব লাগে? হয়। প্ৰশিক্ষণ নল'লে ধৰক ছালৰ কথাটো ৰিস্ক ল'ব নোৱাৰে, প্ৰশিক্ষণটো ল'ব লাগে। আৰু বাকী কি ক'বা, যে এই যিসমূহ চাবোন তুমি প্ৰস্তুত কৰা, এই চাবোনসমূহ মানুহে যথেষ্টখিনি আদৰি লৈছে তোমাৰ বা তোমাৰ এই চাবোনসমূহ তুমি ক'ৰ মানুহে তোমাৰ ইয়াৰ পৰা কিনি লৈ যায় বা তোমাৰ? মোৰ ওচৰৰ পাজৰৰ ধৰক মোৰ ওচৰৰ পাজৰখিনি মোৰ ঘৰলৈকে আহি লৈ যায়, আৰু বাকী অনলাইন মাধ্যমত মই দিয়াখিনিতো অনলাইনৰ ধৰক ডেলিভাৰী বয়ে লৈ যায়, আৰু বাকী ময়ো নিজাকৈ কুৰিয়াৰ কৰি পঠাওঁ। নিজাকৈ দূৰত হ'লে তুমি নিজাকৈ দূৰত হ'লে পঠাওঁ। এই চাবোনটো মানে
ঘৰতো যে মানে আজিকালি চাবোন তৈয়াৰ কৰিব পাৰি মানে সহজ খুবেই যথেষ্ট প্ৰচেষ্টা নহয় এই যে মই দৰ্শকসকলক আৰু পুনৰবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ যিসমূহ চাবোন আচলতে আপোনালোকে দেখিছে এই চাবোনসমূহ গীতুমণি বৈশ্য নলবাৰীৰ এগৰাকী যুৱতী গীতুমণি বৈশ্যই নিজ ঘৰতে প্ৰস্তুত কৰিছে আৰু গোটেইখিনি ইয়াত যিটো আপুনি দেখিছে ইয়াত গোটেইখিনি মেটেৰিয়েলছ তেওঁ অনলাইন জৰিয়তে কিনি আনি কিনে তেওঁ সম্পূৰ্ণ ঘৰুৱা প্ৰচেছত তেওঁ এই চাবোনসমূহ ইয়াতে তেওঁ নিৰ্মাণ কৰে নিজ ঘৰতে বাকী আৰু এটা কথা যে তুমি যেতিয়া আৰম্ভ কৰিছিলা এইসমূহ তোমাৰ ঘৰৰ পৰা সহযোগ পাইছিলানে সম্পূৰ্ণ হয় হয় মাই দেউতাৰ পৰা বা বাইদেউ ভণ্টিয়ে যথেষ্টখিনি সহায় কৰে এতিয়ালৈকে কৰি আহিছে আৰু তেওঁলোকে প্ৰতিটো কামতে তোমাক সহায় কৰে হয় কৰে বাকী এই চাবোনটো তুমি গোটেইখিনি ঘৰুৱা উপাদান ইয়াতে ব্যৱহাৰ কৰা এইটো ধৰক এইটো নিম গছ মোৰ ঘৰতে আছে নিমৰ ৰসটো মই ব্যৱহাৰ কৰোঁ এইটো হালধিও মই ৰুইছোঁ ঘৰতে হালধিৰ ৰসটো ইয়াত ব্যৱহাৰ কৰোঁ আৰু এইটো এল'ভেৰাৰ গছো মোৰ ঘৰতে আছে মই এইখিনি ঘৰৰ পৰা কালেক্ট কৰি এনেকৈ বনাওঁ আৰু বাকী তুমি চাবোনসমূহ যে বিক্ৰী কৰা কেনেকুৱা মূল্য কেনেকুৱা ধৰণৰ চাবোনসমূহৰ এইটোত আছে 55 গ্ৰামছ এইটোত হ'ল 25 আৰু এইটোত আছে 100 গ্ৰাম এইটোত 40 তো এয়া আছিল নলবাৰীৰ এগৰাকী যুৱতী শিক্ষিত যুৱতী বুলি ক'ব লাগিব আৰু তেওঁ আনুষ্ঠানিক শিক্ষা দীক্ষা গ্ৰহণ কৰি ঘৰত এনেই বহি সময় নষ্ট নকৰি তেওঁ যি ঘৰতে এই চাবোন প্ৰস্তুত কৰাৰ যি এক ব্যৱসায় আচলতে ক্ষুদ্ৰ ব্যৱসায় গঢ়ি তুলিছে আৰু মাত্ৰ 2000 টকাৰে আজিৰ পৰা কেইবামাহ পূৰ্বে এই সৰু ব্যৱসায়টো আৰম্ভ কৰি আজি তেওঁ এই ব্যৱসায়ৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ লগতে তেওঁ পৰিয়ালকো কিছু পৰিমাণে সহায় কৰি আহিছে আপোনালোকে জানে মই প্ৰতিটো ভিডিঅ'ৰ জৰিয়তে কিছু পজিটিভ কণ্টেণ্ট লৈ আহিব বিচাৰোঁ আৰু আজিও তেনে এক পজিটিভ কণ্টেণ্ট বিচাৰি আমি এইগৰাকী যুৱতীৰ ওচৰত আহি উপস্থিত হৈছিলোঁ যুৱতীগৰাকীয়ে নিজ ঘৰতে যি সম্পূৰ্ণ অৰ্গেনিক প্ৰচেছেৰে তেওঁ যি চাবোন প্ৰস্তুত কৰি আমাক দেখুৱালে বা মই নিজেও দেখিলোঁ আজি তেওঁ চকুৰ সন্মুখত আজি চাবোন প্ৰস্তুত হোৱা দেখিলোঁ আৰু দেখি সঁচাকৈ ভাল লাগিল ভিডিঅ'টো আপোনালোকে এইখিনিলৈ শেষলৈ চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ যদি ভিডিঅ'টো আপোনালোকে আমাৰ ফেচবুকৰ জৰিয়তে চাইছে তেন্তে আমাৰ পেজটো ফ'ল' কৰিব যদি আমাৰ ইউটিউবৰ জৰিয়তে চাইছে তেন্তে মানে চাবোনখিনিৰ কথা মানে বিষয়ে নাজানে মই চাবোনখিনিৰ বিষয়ে কৈ দিওঁ এইটো হালধিৰ চাবোন এইটো ধৰক ঘঁহিলে কিছুমানে ভাবে ধৰক এপিচ ল'লে মোৰ পৰা এপিচ লৈ ঘঁহিলে তাৰপিছত ক'ব যে নাই একো ৰিজাল্ট নাপাল এই সৰু চাবোন এপিচ ঘঁহিলে আপোনালোকে ক'ত ৰিজাল্ট পাব এমাহ দুমাহ ঘঁহি চাব লাগিব তাৰপিছত কিন্তু নিশ্চয় 100% ৰিজাল্ট দিবই মুখত ধৰক ইউজ কৰিলে আৰু এইটো চাবোন কি কেমিকেল ফ্ৰী হোৱাৰ কাৰণে এইটো মুখতো ইউজ কৰিব পাৰে এতিয়া মানুহে ক'ব মুখত নে চাবোন দিম নে মুখত চাবোন এইটো দিব পাৰি কেমিকেল নাই যিহেতু মুখতো লগাব পাৰে ফেচ ৱাছতকৈ ধৰক আমি নৰ্মেল যি ফেচ ৱাছটো চবেই ব্যৱহাৰ কৰে কিন্তু ফেচ ৱাছে ধৰক কোনোবা দিনা ধৰক দাগ চাগ বা কিবা শালমন বা তেনেকুৱা তো একো নোহোৱা কৰিব নোৱাৰে জাষ্ট মুখখন চাফা কৰে তো এইটো চাবোন ঘঁহিলে ধৰক স্কিনত থকা শালমইনা বা ক'লা পৰা দাগ চকুৰ গুৰিত ক'লা পৰা সেইবিলাক নোহোৱা হৈ যায় আৰু নিমখটো হৈছে ধৰক এই গৰমৰ দিনত ঘামৰ কাৰণে ঘামুচি তাৰপিছত ফোহৰা যে ওলায় সেইবিলাকৰ কাৰণে নিমখটো আৰু এল'ভেৰাটো জানে ছালকুঁৱৰী ছালৰ বাবে কিমান ভাল আৰু এইটো ডাইৰেক্ট মই এল'ভেৰা ঘৰৰ পৰা ছিঙি মিক্সিত পিচি এইটো ইয়াত ব্যৱহাৰ কৰিছোঁ সেইটো কাৰণে এইটো মানে ছালৰ বাবে বহুতেই বেছি ভাল মানে কোনো ধৰণৰ কেমিকেল নাই ইয়াত কোনো ধৰণৰ কেমিকেল নাই ইয়াত মুখত গাত চবতে ইউজ কৰিব পাৰে তো গোটেইখিনি কথা গীতুমণিয়ে ক'লে তো আজি ভিডিঅ'টো এইখিনিতে আৰু আপুনিও যদি ভাবি আছে নতুনকৈ ঘৰতে কিবা এটা কৰা চিন্তা চৰ্চা কৰি আছে অথবা ভাবি আছে তেন্তে আজি আমাৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে যথেষ্ট সহায় হ'ব বুলি মই ভাবোঁ যদি আপোনাৰ হাতত মূলধন যথেষ্টখিনি কম আছে আপুনিও কিবা এটা সৰুকৈ ব্যৱসায় এটা আৰম্ভ কৰিব বিচাৰিছে বা সেই ব্যৱসায়ৰ জৰিয়তে আপুনি নিজকে স্বাৱলম্বী কৰিব বিচাৰিছে তেন্তে এই ব্যৱসায়টো আপোনাৰ বাবে উৎকৃষ্ট হ'ব পাৰে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সমূহ দৰ্শকক ধন্যবাদ